ছ'চিয়েল মিডিয়াত উত্থাপন হৈ থকা এটা বিষয়। ঐতিহাসিক শিৱ মন্দিৰৰ লিংগ সৰ্প আদি উঠাই দিছে কিয়? শিৱসাগৰীয়া ৰাইজৰ লগতে অন্য ঠাইৰ ৰাইজৰো প্ৰশ্নৰ উদয় হৈছে। কিয় উঠাই দিয়া হ'ল পূজা অৰ্চনা কৰি অহা এইসমূহ সম্পদ? হয়, শিৱসাগৰখন এখন ঐতিহাসিক সম্পদেৰে চহকী ঠাই। যিহেতু কেন্দ্ৰীয় চৰকাৰে শিৱসাগৰক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰিছে, সেইবাবে শিৱসাগৰক ইতিহাস পুনৰুদ্ধাৰৰ হেতু আৰ্কলজি ছাৰ্ভে অফ ইণ্ডিয়াই কাম কৰিছে। শিৱসাগৰৰ শিৱদৌল, বিষ্ণুদৌল, দেৱীদৌল বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে ঘোষণা কৰাৰ আগে আগে উল্লেখ আছিল যে ৰজাই নিৰ্মাণ কৰাৰ দৰে থাকিব লাগিব পুৰণি সমলসমূহ। যাৰ বাবে শিৱসাগৰত শিৱদৌলত লগাই ৰখা সকলো টাইলছ, মূৰ্তি আদিকে ধৰি আৰ্কলজিৰ আওতাত নপৰা বস্তুসমূহ আঁতৰাবলগীয়া হ'ব। হয়, এইটো আচলতে ইতিহাস পুনৰুদ্ধাৰ এটা প্ৰচেষ্টা হাতত লৈছে আৰ্কলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াই। শিৱসাগৰৰ বিভিন্ন দলসমূহৰ ডিমাণ্ড আছিল যে অসমৰ বিভিন্ন ৰাইজৰ ডিমাণ্ড আছিল যে ঐতিহাসিক শিৱদৌলটো সংৰক্ষণ কৰিব লাগে আৰু শোভাবৰ্ধন কৰিব লাগে। আৰু ঐতিহাসিক শিৱদৌল, বিষ্ণুদৌল, দেৱীদৌলক বিশ্ব ঐতিহ্য হিচাপে ঘোষণা কৰা প্ৰাক মুহূৰ্তত কিছুমান বাধ্যবাধকতা আহি পৰিছে, কিছুমান অবষ্টাকল আহি পৰিছে। গতিকে সেই অবষ্টাকল দূৰ কৰিবৰ কাৰণে আৰ্কলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াই কিছুমান পদক্ষেপ হাতত লৈছে। আৰু তাৰ ফলস্বৰূপে ভিতৰত যিবিলাক টাইলছ আছিলে টাইলছবোৰ উঠোৱাৰ কাম কৰিছে, কংক্ৰিটৰ যিবিলাক ঢালাই আছিলে সেইবিলাক উঠোৱাৰ কাম কৰিছে। আৰু সেইবিলাক উঠোৱাৰ লগে লগে নতুনকৈ যিবিলাক তাত শিৱলিংগ স্থাপন কৰি দিছিলে সেইবিলাকো তাৰপৰা উঠাই দিছে। আৰু অৰিজিনেলি যি আজি শ বছৰ আগতে যি তাত শিৱকুণ্ড স্থাপন কৰি থৈছে, চন্দ্ৰাকৃতিৰ ইয়াত শিৱলিংগ বুলি কোৱা হয় এই ভাগক। গতিকে সেই শিৱলিংগ অক্ষত অৱস্থাত আছে আৰু তাত কোনো ধৰণৰ ইফাল সিফাল হোৱা নাই আৰু তাত পূজা অৰ্চনা চলি আছে। এতিয়া আপোনালোকৰ মাধ্যমেদি অসমৰ ৰাইজক জনাব বিচাৰিছোঁ যে আৰ্কলজিকেল ছাৰ্ভে অফ ইণ্ডিয়াই ঐতিহ্য জীয়াই ৰখাৰ স্বাৰ্থত আৰু ইতিহাস পুনৰুদ্ধাৰৰ স্বাৰ্থত যিবিলাক কাম কৰিছে, আমি অসমৰ ৰাইজে তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিব লাগে। আমি দৌল পৰিষদ আৰু সদৌ তাহিম ছাত্ৰসন্থাই তেখেতলোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ।